নমস্কাৰ বন্ধুসকল, মই ৰীণামণিয়ে আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমতেই মই সকলোকে সুপ্ৰভাত জনাইছোঁ। এতিয়া মই আজি আচলতে আমাৰ ঘৰৰ ছাতৰ ওপৰলৈ আহিছোঁ। আপোনালোকক প্ৰতি বছৰে মই আমাৰ শীতকালীন যিখিনি খেতি কৰোঁ সেইখিনি আপোনালোকক অকণমান দেখাওঁ। এই বছৰো আমি এই শীতকালীন খেতিটো আৰম্ভ কৰিছোঁ আৰু এয়া আমাৰ ভূঞাই আচলতে মই তেখেতক লগত সহায়হে, গোটেইখিনি তেখেতেই কৰে। ভূঞাই এয়া লাগিয়ে আছে, তেখেতে পানী দিছে আৰু মই আপোনালোকক তাকে অকণমান দেখাওঁ। এইবাৰ আমাৰ খেতিটো অকণমান জিলিকি উঠিছে আৰু কবি শাক এইখিনি জিলিকি উঠিছে আৰু বাকী লাহে লাহে হৈ থাকিব। তেওঁ এতিয়াও নতুন নতুন কাৰ্টন আনিয়ে আছে, মাটি ভৰায়ে আছে। গতিকে মই আপোনালোকক অকণমান দেখাওঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল নতুন তেখেতসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। সেয়া আমাৰ কবি, ইয়াতে কবিও ৰুইছে, এজোপা দাংবডিও দিছে, দাংবডি এয়া লাগিয়ে আছে। তাৰপিছতে এইটো কাৰ্টনতে ভূঞাই প্ৰথমতে কবি পুলিখিনি পচাই লৈছিলে, এয়া ৰুই শেষ কৰিলেগৈ। কেইটামান আছে ইয়াতে, এতিয়া আকৌ নতুনকৈ এয়া বিলাহী দি দিছে। তাৰপিছতে এইটো কাৰ্টনত আমাৰ এজোপা শগুনী লতা আছে। এইজোপা আপোনালোকক মই আগতেও এবাৰ দেখাইছিলোঁ। এতিয়া আমি এইজোপা অলপ কাটি দিলোঁ। এই শগুনী লতাজোপাৰ 100টা গুণ থাকে কাৰণে তাৰ নামটো শগুনী লতা। শগুনী লতা বহুত বেমাৰত ভাল, বিশেষকৈ ডায়েবেটিক পেচেণ্টে ৰাতিপুৱা ইয়াৰ এটুকুৰ পানীত তিয়াই থৈ খালী পেটত খালে ভাল হয় বুলি কয়। তাৰপাছতে এইটো কাৰ্টনতে এখেতে ইয়াৰ চুকা শাক সিঁচিছে, এইবিলাক গজিছে। তাৰ চুকা শাকৰ কাহিনী মানে কি, আমাৰ চুকা শাক আমি 2 বছৰ খালোঁ। চুকা শাক বহুত হৈছিলে, তাৰপিছতে সেইখিনি কাটি পেলাই এতিয়া এখেতে নতুনকৈ লগাইছে। এইবিলাকত এয়া কবি লগাইছে, কবিবোৰ অলপ ডাঙৰ হৈছে। এয়া বিন দিছে, ইয়াতে বেঙেনা দিছে। বেঙেনা সেয়া খাব পৰা হৈছে, ডাঙৰেই হৈছে বেঙেনা। আৰু এইটো কাৰ্টনতে সমানে পালেঙো দিছে। এইফালেও এয়া মধুসোলেং আৰু পালেং দিছে। তাৰপাছতে এইটো কাৰ্টনত আপোনাৰ বিন আছে। সেই বিন কিন্তু আমি বৰ্তমান বিন আমি খাই আছোঁ। এইটোতো আছে বিন, আৰু পিছফালৰ কেইটামান কাৰ্টনতো বিন আছে। এই বিনখিনি আমি খাই আছোঁ। এয়া কবি, আমাৰ ওলকবি এয়া অকণমানি হৈছেগৈ। আৰু এই দুটা কাৰ্টনত তেখেতে এয়া নতুনকৈ লগাইছেহে, এইকেইটা হ'বলৈ অলপ দিন লাগিব। এইখিনি এয়া পালেং শাকটো আমি বহুত দিনৰ পৰাই খাই আছোঁ। পালেং আমাৰ বহুত ভাল হৈছে, পালেং শাক। তাৰপাছতে এইজোপা আমাৰ তুলসী গছ আমি এনেকৈ টাবতো আছে আমাৰ বহুতকেইজোপা তুলসী গছ। আৰু এইজোপা আমি তুলসীৰ চাহ খাওঁ ৰাতিপুৱা। এইজোপা সেইকাৰণে এনেকৈ কৰি লৈছোঁ অকণমান ডাঙৰকৈ। তাৰপিছতে এইজোপা এনেকৈ ফুলো আছে। এইজোপা চাইনিজ গোলাপ হয়, মই তিতাবৰৰ পৰা আনিছিলোঁ। এইজোপা এতিয়া বহুত ডাঙৰ হ'ল, ফুলিছে, বহুত ফুলিলে। বৰ্তমান বাৰু ফুলি থকা নাই, ইয়াৰ ফুলপাহ বহুত ধুনীয়া হয়। মই কেতিয়াবা ফুলিলে আপোনালোকক দেখাম। তাৰপাছতে হয় এইফালে এয়া কবি, এইফালেও আছে। এইখিনি কবি বৰ ভাল হৈছেগৈ। এইটো কাৰ্টনত আমাৰ মচন্দৰী আছে, এইটোত ফুল আছে। তাৰপিছতে এইখিনি গোবৰ, এইবাৰ এনেকৈ গোবৰ 1 ট্ৰাক গোবৰ, সৰু মিনি ট্ৰাকত 1 ট্ৰাক গোবৰ আনি এখেতে এনেকৈ শুকুৱাই লৈছে। ইয়াৰে বহুতখিনি দিয়াও হ'ল বাৰু খেতিত। তাৰপাছতে ইয়াৰ জলকীয়া গছ, এইকেইজোপা জলকীয়া গছ কিন্তু এইবছৰৰ নহয়, এইকেইজোপা যোৱা বছৰৰে হয়। এই জলকীয়া গছজোপা আপুনি উঘালি পেলালে নি? কেলৈ? এই ডালকেইটা কাটি দিয়া হ'লেই হয়, মই আকৌ ৰুইহে থ'ম। এইজোপা এখেতে উঘালিয়ে পেলাইছে। এয়া এই ভাল হৈ আছে, কিন্তু ইয়াত গুটিও লাগি আছে। এইজোপা বহুত ডাঙৰ গছ আছিলে, আপুনি এনেই এই ডালখিনি কাটি দিয়া হ'লেই হয়তো হ'লগৈহেঁতেন। মই কাটি দিম ৰ'ব। তাৰপিছত এইকেইটা কাৰ্টন এয়া মাটি ভৰাইছেহে দেই। ইয়াত পুলি একো ৰোৱাই নাই, গুটিও দিয়া নাই। এইফালেও আছে এয়া কবি,
তাৰপিছতে এয়া জলকীয়া, এয়া কবি অলপ ডাঙৰ হৈছে, এইটোত এয়া ৰুইছেহে আৰু এইটো অকণমান এয়া ডাঙৰ হৈছেগৈ, এইখিনি কবি। তাৰপাছতে ইয়াতে আমাৰ অলপ ফুলো আছে। আমাৰ আচলতে তলত ফুল কৰিবলৈ একেবাৰে জেগা নাই আৰু আমি সেইকাৰণে ইয়াতে অলপ ফুলো কৰিছোঁ। ফুলখিনি এয়া অলপ এয়া ভূঞাই পানী দি আছে। কোনটোত গাজৰ? অঁ, এইটোত গাজৰ দিলে বোলে, এইটোত বিট দিছে হেনো, কিন্তু এতিয়ালৈকে ওলোৱা নাই। ওলালে মই আপোনালোকক দেখাম। আচলতে এইবোৰ ফুল এনেকৈ আছে, অলপ ফুল অৰ্ণমেণ্টেল পদিনাজোপা মই দেখাইছোঁ আপোনালোকক, ইমান ধুনীয়া হৈছে চব। এইজোপা আমাৰ অৰ্ণমেণ্টেল পদিনা, বহুত ধুনীয়া হৈছে এইজোপা। তাৰপাছতে এইবিলাক সচৰাচৰ মানুহৰ ঘৰত, সকলোৰে ঘৰতে থাকেই। এইবিলাক পিচ লিলি আছে, খৰিকাজাই আছে। খৰিকাজাই আমাৰ দুজোপা, এজোপা এইবাৰ বহুত ফুলিলে। তাৰপিছতে এয়া এইফালে আছে অলপ ফুল। তাৰপাছতে এইটোতে আমি পদিনা লগাইছোঁ আৰু ইয়াত কবি অলপ পচাই থৈছে এখেতে। এইবিলাক ফুলো আছে। এইজোপা আমাৰ গোলাপ হয়, গোলাপৰ কালাৰটো অলপ বেলেগ ধৰণৰ, আনকমন হয় এয়া। তাৰপিছত এইজোপা খৰিকাজাই, কিন্তু বহুত ফুলে দেই, সৰু সৰু আৰু খুব ধুনীয়া গোন্ধায়। তাৰপিছতে এইজোপা টিউলিপ ফুলি আছে, সাংঘাতিক ধৰণে ফুলিছে টিউলিপজোপা। আৰু লগতে এজোপা ফুল। আৰু এইজোপা আমাৰ বাগানভিলিয়া। তাৰপিছতে হাচনাহানা বৰ্তমান ফুলা নাই বাৰু। আচলতে হাচনাহানাৰ সাৰটো কমি গৈছে। এইফালেও অলপ খেতি আছে। এইফালে এয়া কবি এইখিনিতে লগাইছে, এইখিনি লগাইছে। এয়া বিন ছিঙিব পৰা হৈ আছে দেই। এয়া বিন পূৰা লাগি আছে, দেখিছে? বিন আমাৰ পূৰা ভাল হৈছে। বিন আমাৰ এয়া ছিঙিব পৰা হৈ আছে। এইফালেও আছে, এয়া বিন পূৰা দমে লাগিছে। আমি বাৰু বিন সদায় খাইছোঁ এইকেইদিন। এইফালেও এয়া কবি দিছে। এইখিনি ফুলকবি হয়। ফুলকবিবোৰ ধৰিব আৰু লাহে লাহে ইয়াত ফুলকবি হয়, ইয়াতো দিছে। এইখিনি ফুল আৰু ঊল মিক্সকৈ আছে ইয়াত, ফুলকবি ওলকবি। ব্ৰকলিও দিছে ইয়াতে, ব্ৰকলিও আছে। ইয়াতে কোনখিনি ব্ৰকলি অৱশ্যে মই ধৰিব পৰা নাই বাৰু। যে এইফালে এনেকৈ অলপ ফুলো আছে, এইবোৰ পাতাবাহাৰ আছে এইবিলাক। তাৰপিছতে এনেকুৱা এজোপা আছে, এইবিলাক আৰু ফুল আছে। এইখিনিয়ে। আৰু মই আপোনালোকক এটা বস্তু দেখাওঁ। এইখিনিতে এবাৰ আমি প্ৰথমতে ধনিয়া অলপ খোৱা হ'ল, কিন্তু এতিয়া আকৌ এইখিনিতে বেলেগ ধৰণে বেলেগ প্ৰচেছ এটাত ধনিয়া লগাইছে, এইখিনি মই আপোনালোকক দেখাইছোঁ। এইখন দেখিছে, এখন নেওৰা হয়। এই নেওৰাখনৰ ওপৰত মানে এনেকৈ মাটি দি পেলাই এইখিনি ধনিয়া শাক কৰিছে, আৰু ধনিয়াখিনি ইমান ধুনীয়াকৈ গজিছে নহয়, দেখিয়ে ভাল লাগিছে। এয়া আমাৰ এইবছৰ শীতকালীন খেতি আপোনালোকক দেখালোঁ। এনেকৈ খেতি প্ৰতি বছৰে বুলি নহয়, আচলতে আমাৰ অনবৰতে মানে এই ওপৰত কিবা কিবি কৰিয়ে থকা হয়, ইটোৰ পিছত সিটো। মানে বাৰিষা ধৰক আকৌ দাংবডি, জিকা থাকে। এতিয়া আপোনাৰ এইবিলাক কবি, শাক। গতিকে মই আপোনালোকক দেখালোঁ। আমাৰ ইয়াৰ ভূঞাৰ খেতিহে দেই, মোৰ খেতি নহয় আকৌ। আচলতে মই এখেতক কিছুমান কামত সহায়হে কৰি থাকোঁ। বাকী খেতিটো কিন্তু সম্পূৰ্ণ ভূঞাৰ। ফুলত অকণমান কেতিয়াবা লাগোঁ, আৰু বেছিকৈ ভূঞাই লাগে বাৰু। এয়া দেখিছে, এখেতে এতিয়া গোবৰ সেইবিলাক ঠিক ঠাক কৰি সেই কবিবিলাকত দিবগৈ। এনেকৈ আমাৰ খেতিটো এখেতে বৰ ধুনীয়া কৰে। আৰু কবিবোৰ মানে ইমান ডাঙৰ হয় নহয়, কবি যেতিয়া হয় তেতিয়া কিন্তু আমাৰ চায়ে বহুত ভাল লাগে। এই খেতি কৰাটো ছাদৰ ওপৰত আমাৰ দুজনৰ এটা চখহে। আমি ধৰক বজাৰৰ পৰা পাচলি কিনিয়ে খাই থাকোঁ, আৰু প্ৰত্যেকবিধ পাচলিটো আমি কৰিবও নোৱাৰোঁ। গতিকে আমি বজাৰৰ পৰা কিনিবলগীয়া হয়েই। কিন্তু তথাপিতো এনেকৈ আমাৰ বাৰীতে মানে আমাৰ ছাদৰ ওপৰতে কাৰ্টনত খেতি কৰি আমি এটা বহুত মানে আনন্দ ল'ব, আৰু ভাল লাগে আমাৰ সেইখিনি হোৱাৰ পিছত চাই ভাল লাগে। নিজে এটা পুলি ৰুই ডাঙৰ কৰি সেইটো যেতিয়া ফুলে ফলে, সেই যিটো আনন্দ, সেই আনন্দটো আচলতে বহুত বেলেগ হয়। সেই যিসকল মানুহে সেইটো কৰে তেখেতসকলেহে সেই আনন্দটো উপভোগ কৰিব পাৰে।
মই আপোনালোকক এইটো কাৰণে দেখাইছোঁ যে আপোনালোকেও কৰিব, যিসকলৰ ঘৰত এনেকুৱা ধৰণৰ জেগা আছে তেখেতসকলে কৰিব, আৰু বহুতে হয়তো কৰেও। যিসকলে কৰে সেইসকলেতো সকলো জানেই। গতিকে মই ইয়াকে কৈ আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। মই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।